মেম এটো চাওক আগৰ মানুহজনে যেটো স্ক্যাম কৰিছে সেইটো মানুহে এইবাৰ স্ক্যাম কৰিছে আৰু চাওক মেম এই দুটা স্ক্যামে নহয় আৰু বহুত স্ক্যাম কৰিছে টোটাল 30 কোটি টকাৰ স্ক্যাম হৈছে যিজনে স্ক্যামটো কৰিছে তাৰ কোনো ধৰণৰ ফটো আছে নেকি আছে মেম হয় মেম তাৰ এটা পাসবুক পাইছো পাসবুকত এটা ফটো আছে এইটো চাওক কি কৰিছে এইবিলাক কাম হয় মেম ইয়াকে সন্দেহ কৰিছিলো ইয়াৰ ওপৰত অতি সোনকালে একশন ল'ব লাগে বহু ৰাতি হৈছে বলা আমি ঘৰলৈ যাও ঠিক আছে তেওঁক মই ইমান বিশ্বাস কৰিছিলো কিন্তু তেওঁ মোৰ বিশ্বাস ভাঙি দিলে মেম ৰাতি আপুনি ভাত খাও নাই নেকি কেনেকৈ ভাত খাম তুমিতো জানাই মোৰ লগত কি হল সঁচাকৈ ভাবাই নাছিলো তাই এনেকুৱা কাম কৰিব মেম মই আপোনাক আগতে কৈছিলো এইবিলাক ফাল্টু ল'ৰা হয় তেতিয়া আপুনি মোৰ একো কথা শুনা নাই তেওঁ জানে যে আপুনি এই এৰিয়াৰ ওচি তথাপি আপোনাৰ লগত প্ৰেমৰ নাটক কৰিছে যাতে এই অবৈধ কামবোৰ চলাই যাব পাৰে সঁচাকৈ মই তাৰ প্ৰেমত অন্ধ হৈ গৈছিলো ইমান দিন মোৰ সংগীতাৰ ৰূপে চাইছিল এতিয়া চাব এজন পুলিচ অফিচাৰৰ ৰূপ দেখাই দিম তাক ড্ৰাইভাৰক কোৱা গাড়ী ওলাবলৈ পহল্লাদ পহল্লাদ ঘৰত আছেনে স্যার আপনার ইয়াত কি হয়েছে পহল্লাদ ঘৰত আছেনে স্যার পলাট হাতে আছে পহল্লাদক মাতি দিয়াচোন কি স্যার হঠাৎকে পলাটো লাগে কি হয়েছে পলাটো এইবাৰ শুনি তোমাৰ লাভ নাই পহল্লাদক সোনকালে মাতি দিয়া ঠিক আছে আপনি রূপ মই এটা মাতি লৈ আছি অহা ভিতৰলৈ অহা মই ভিতৰলৈ নাযাওঁ মই ইয়াত বহিবলৈ অহা নাই তোমাক এৰেষ্ট কৰিবলৈ আহিছো মই আৰু কি কৰিলো অফিচাৰ তাক এৰেষ্ট কৰা তোমাৰ আসল ৰূপ ওলাই গৈছে তুমি এতিয়া থানাত যাব লাগিব মোক এৰি দিয়ক স্যাৰ মই কি দোষ কৰিছো স্যাৰ সংগীতা স্যাৰ এৰি দিয়ক স্যাৰ সংগীতা মই কি কৰিছো মোক এৰি দিয়ক সংগীতা আজি পৰা খেলা দেখাম মানুহৰ ওপৰত অত্যাচাৰ কৰা না স্যাৰ এইবিলাকৰ কাৰণে আজি সমাজৰ এই অৱস্থা এইবিলাকক উচিত শিক্ষা দিব লাগে ঠিকে কৈছা তুমি দেহ যোৱা খাতা লৈ আহা তাৰ ষ্টেটমেণ্ট ল'ম ঠিক আছে স্যাৰ স্যার বহক যি কবা সঁচা কথা কবা তুমি সঁচা কথা কোৱাচোন তুমি এইবোৰ কাম কিয় কৰিছা আৰু তোমাৰ লগত কোনে কোনে আছে সঁচাকৈ কবা মোক সঁচাকে কৈছো স্যাৰ মই একো কৰা নাই মোক বিশ্বাস কৰক তোমাক বিশ্বাস কৰিম মই বিশ্বাস কেনেকৈ কৰিব লাগে দেখিবা এবাৰ ঠিক আছে মই লাঠি লৈ আহি আছো তুমি তাৰ পৰা ষ্টেটমেণ্টখিনি লোৱা তোমাৰ লাজ নালাগে বেলেগৰ টকা যে তুমি লুটি লোৱা মেম কি কয় আপুনি মই টকা লোৱা নাই তো তুমি টকা লোৱা নাই তেনেহলে তোমাক এনে ধৰি লৈ গৈছে না এনে ধৰি লৈ গৈছে কি হ'ল হা তাৰ এতিয়ালৈকে মুখৰ পৰা কথা ওলোৱা নাই নেকি মেম এতিয়ালৈকে তাৰ মুখৰ পৰা কোনো কথা ওলাব পৰা নাই তুমি সঁচা কথা কোৱা তোমাৰ লগত আৰু কোন কোন আছিল মই অকলে আছিলো তোমাৰ কাৰণে বহু ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈছে তুমি নিজকে কি বুলি ভাবা এতিয়াও সময় আছে তুমি সঁচা কথা কোৱা তোমাৰ লগত আৰু কোন কোন আছিল যদি তুমি সঁচা কথা কোৱা তেনেহলে মই তোমাক জেলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম
সঁচা কথা ক'লে তুমি মোক এৰি দিবা? হয়, তুমি সঁচা কথা ক'লে মই তোমাক জেলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। সঁচা কথাটো হ'ল যে হয়, কোৱাচোন। মই অকলে আছো। কেলে নাটক কৰিব আহিছে? অফিচাৰ, যেতিয়ালৈকে তোৰ মুখৰ পৰা কথা নাটক মাৰি থাকা। স্যার পিটক টাকা পিটক। আমি যেতিয়া শপত গ্ৰহণ কৰিছিলো মনত আছেনে? সকলোকে সমান চাব লাগে। এতিয়া আপোনাৰ ভাইটি হলে কি হ'ব? তাক উচিত শিক্ষা দিবই লাগিব। মেডিকেল কৰাই লৈ আহা। ঠিক আছে মেম।